আজি যে এই পাহাৰখন উঠি আহিছে আপুনি কি ক'ব? আপেলটো বা পাম না নাই ইয়াত? আপেল বাকী কচু মূৰাটো আছেই। মানুহ দুই এটা দেখা আৰু যায়। আৰু কি লাগিব আপোনাক? আৰু কি লাগিব কওকচোন? আৰু পাহাৰৰ কোচে কোণে ৰাস্তাবিলাক দেখা যায়। ৰাস্তাবিলাক আমি নাই নাই আপুনি এতিয়ালৈকে অলপ বিচাৰি এইপিনে পোৱা নাই। আহক, কেমেৰাৰ ফ'কাছটো ঠিক হোৱা নাই। আপুনি অলপ এইপিনে আহক, এইপিনে আহক, এইপিনে আহক। তো যি কি নহওক, আমি আজি কৃষ্ণাইৰ পৰা কমচে কম 9 কিলোমিটাৰ ভিতৰত এখন পাহাৰত আছোঁ। জেগাটোৰ নাম কি আছিল? শান্তি। শান্তি বুলি জেগাটোৰ নাম আছে। হয়। গতিকে ইয়াত মানুহ 4-5 ঘৰ দেখা গৈ আছে। আমি ভাবিছিলোঁ ইয়াত মানুহ নাই, জন্তুৰ বাহিৰে একো নাথাকিব। আচ্ছা 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 তো কিন্তু যি মানুহ নহওক, আছে পাহাৰত ন? 2-4জন মানুহৰ নিচিনা দেখা পাই আছোঁ। আচ্ছা। এতিয়া আমি ৰাস্তা হেৰাই এতিয়া ক'ৰবাত পাহাৰৰ মাজত চেপা খাই পৰি আছোঁ। গতিকে চৰকাৰৰ ওচৰত মোৰ এটা নিবেদন থাকিল, হেলিকপ্টাৰ লৈ আহিছে ৰাস্তাটো হোৱাৰ কাৰণে, ৰাস্তাটো হোৱাৰ কাৰণে ন? হেলিকপ্টাৰ লৈ আহি আমাক বচাওক। আচ্ছা আচ্ছা আচ্ছা। আৰু আপোনালোকে চাই থাকক, এইবাৰ মই আপোনালোক দেখুৱাই আছোঁ। মাজে মাজে বহুত আপ, বহুত আপ। বহুত ওখ ঠাই। জীৱনৰ প্ৰথম ইমান ডাঙৰ পাহাৰত উঠি আছোঁ। বহুত ওখ ন পাহাৰবিলাক? বহুত ওখ, বহুত ধুনীয়া নেচাৰেল ভিউ হয় আমাৰ শান্তি পাহাৰটো। কৃষ্ণচূড়া গছটো দেখাই দিয়া তাতে। আমাৰ লগ আছে, নৰে আৰু যাব নৰে আৰু। ভাগৰ লাগে। কেপিৰ মাৰি দাদা আপোনাক ভাগৰ লাগছে? হয়, কেপিৰ মাৰিটো। কেপি নহয় নেকি? আপুনি কেপি খাই আছে নেকি? কেপি বেছিকৈ নাখাব। কেপি খালে এনেকুৱা হয়। মোৰ সন্দেহ আছে খুৰা। আমাৰ দুটা নাপায় আৰু। ভাগৰ লাগি গৈছে। আৰু কিমান দূৰ আছে দাদা? বহুত দূৰ। আচ্ছা। আহি পালোঁ ফাইনেলি আমাৰ মামাৰ ঘৰত। চাওক চাওক, এই আমাৰ মামাৰ ঘৰ। এইটো চাংঘৰ দেখিছে আপোনালোকে, চাই থাকক। এইটো চাংঘৰ। আহি পালোঁ ফাইনেলি। চাওক চাওক চাওক, আপোনালোকে চাওক, একদম আজি প্ৰথম পাহাৰৰ ওপৰৰ পৰা আপোনালোকে চব দেখাই আছোঁ। একদম প্ৰাকৃতিক মনোমোহা দৃশ্য, চাই থাকক আপোনালোকে। এইখন প্ৰাকৃতিক দৃশ্য কৃষ্ণৰ পৰা প্ৰায় 9 কিলোমিটাৰমান ভিতৰত। পাৰিলে আপোনালোকেও আহক আৰু চাওক এবাৰ কেনেকুৱা। চাই আছে আপোনালোকে ভিডিঅ'? নামি গৈ আছোঁ এতিয়া, চাই থাকক। আৰু দেখুৱাই আছোঁ এনেকুৱা বঢ়িয়া বঢ়িয়া। এদিকে ভাগাৰ লাগছি? কেমন ভাগাৰ লাগছি? ভোক লাগিছে। ভোক লাগছে? খাবলৈ দিয়া। পাৰিব অলপ পিছত পাৰিব মামাক। আমাৰ মামাক বহুত ভোক লাগিছে। পাহাৰৰ পৰা নামি অহাৰ সময়ত খুৰাই বাইকত উঠিব অলপ ভয় কৰে, বেছি নামনিৰ কাৰণে। সেইকাৰণে খুৰাই খোজকাঢ়িয়ে আহি আছে। ভাঙি লৈ গ'লে